শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসাধীন হৈ থকা 567গৰাকী কৰোনা ৰোগী আৰোগ্য লাভ কৰি উভতিল ঘৰলৈ। টুইটযোগে এই খবৰটো প্ৰদান কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে জনায় যে ৰাজ্যত আৰোগ্যৰ হাৰ বৰ্তমান 69.57লৈ বৃদ্ধি পাইছে। পুনৰ গুৱাহাটীৰ মাজমজিয়াত নাহৰ ফুটুকীৰ মুক্ত বিচৰণ, পাঞ্জাবাৰীৰ বাঘবাৰীৰ এঘৰত সোমাল নাহৰ ফুটুকী। এইচএছ ফাইনেলৰ উত্তৰ বহি পুনৰীক্ষণৰ আবেদনৰ প্ৰক্ৰিয়া, ৱেবছাইটযোগে প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। 7 জুলাই বিয়লি 5 বজা পৰ্যন্ত আবেদনৰ সময়সীমা। বাক্সাৰ নাগ্ৰিজুলিত ভয়ংকৰ খহনীয়া, বাল্টি নদীৰ খহনীয়াত উচন হৈছে মাটি ভেটি, ভালুকমাৰী ঘিলাজাৰ গাঁৱৰ মাটি সম্পত্তি জাহ গৈছে খহনীয়াত। অহা 28 জুন 2020ৰ পৰা মুম্বাইত খোলা হ'ব সকলো চেলুন পাৰ্লাৰ, চৰকাৰী নীতি নিয়ম মানি চলি খুলিব লাগিব চেলুন ৰেষ্টুৰেণ্ট। হাৰিয়ানাত আৰু 543 জনৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি। ৰাজ্যখনত 13,427 জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰে হাৰিয়ানাৰ ৰোহতাক জোকাৰেগল ভূমিকম্প হয়। 2.4 প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় ৰোহতাকত। ঝাৰখণ্ডত 2,339 জনলৈ বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শনিবাৰে 45 জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। পশ্চিমবংগত শনিবাৰে আৰু 521 জন লোকৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত আজি 13 জন লোকে প্ৰাণ হেৰুৱায়। ছত্তীশগড় গাৰিয়াবান্ধ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন লোকক, এটা গুইহাভহ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰাজস্থানত আৰু 284 জনৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ উপস্থিতি। ৰাজ্যখনত 16,944 জনলৈ বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। যোৱা 24 ঘণ্টাত গুজৰাটত 615 জনৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছৰ উপস্থিতি। এই সময়ছোৱাত ৰাজ্যখনত ক'ভিড-19ত আক্ৰান্ত হৈ 18 জনে হেৰুৱাইছে প্ৰাণ। কৰ্ণাটকত 11,923 জনলৈ বৃদ্ধি পাইছে ক'ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত শনিবাৰে 918 জনৰ দেহত ধৰা পৰে কৰোনা ভাইৰাছৰ উপস্থিতি। আগন্তুক 5 দিন মহানগৰীৰ বাবে দুৰ্যোগপূৰ্ণ সময়। মহানগৰকে ধৰি সমগ্ৰ অসমত হ'ব প্ৰচুৰ বৃষ্টিপাত। 14 আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰ অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে। অভয়পুৰীৰ চিপনশিলাত বানৰ সংসাৰী ৰূপ, কুজিয়া নৈ বানে উটুৱাই নিলে কাঠৰ দলং, চকুৰ সন্মুখতে দলং উটুৱাই নিয়াত হোৱা-দোৱা। ৰাজ্যত অতি ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি। শেহতীয়া বানতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃত্যু হৈছে 16 গৰাকী লোকৰ। কৰোনা আক্ৰান্তৰ বাবে নাই গুৱাহাটী হস্পিটেলত বেড, সকলো আসন এতিয়া ভৰি পৰিছে ৰোগীয়ে। এই কথা স্বীকাৰ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোলকগঞ্জৰ উত্তৰ ৰায়পুৰত ভূমিকেন্দ্ৰিক বিবাদ, দুই পক্ষৰ প্ৰচণ্ড মাৰপিটত কেইবাজনো আহত। দিল্লীত নতুনকৈ 2,948 জনৰ দেহত ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি। ৰাজ্যখনত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 80,188 জনলৈ বৃদ্ধি পাইছে। যিকোনো সময়তে ভৰলু নৈ গুৱাহাটী মহানগৰীত সোমাব পাৰে ব্ৰহ্মপুত্ৰৰ পানী। ভৰলুতকৈ এতিয়া 0.36 মিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। মহানগৰীৰ ভূমিস্খলন প্ৰৱণ এলেকাৰ পৰা মানুহ আঁতৰোৱাৰ নিৰ্দেশ। কামৰূপ জিলা উপায়ুক্তক এই নিৰ্দেশ দিলে ৰাজ্যৰ মুখ্য সচিবে। হিমাচল প্ৰদেশত 874 জনলৈ বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে 356 জন লোক চিকিৎসাধীন হৈ আছে।